cafe, staring out the window, dreaming of a love like fire. নমস্কাৰ বন্ধুসকল পুনৰ একবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে আৰু আপোনালোকে চাইছে ডেগাওলা তেন্তে আজি বেছি পলম নকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে কৈছোঁ যে এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হৈছে তেন্তে ব'লা বেছি পলম নকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে সমূহ অসমবাসী ৰাইজলৈ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ তেন্তে ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মই প্ৰেমতে পৰা নাই কাৰো চকুলে চোৱা নাই ধুনীয়া ল'ৰা গো মই আগতে দেখা নাই তোকে দেখি যোৱাকালি নাজানো কিনো হৈ গ'ল ই চাইছা চকু নিদিবা এইজনী ন আমাৰ ককা ভাগৰ হয় নাই ককা কাহটোলে চৰ দিবলৈ মন আছিলে মোৰ হেই ককা কেলেনো তেনেকে কয় ভিডিঅ' হৈ আছে মই আপোনাৰ ছেকেণ্ডজনী বুলি ভাবিছিলোঁ যি টি কথা নক'ব এইবোৰ কথা শুনিব লাগে নেকি আৰে যি টি কথা আপোনালোকে ককাকনো কিয় সুধি থাকে এতিয়া উৰহখন ফটাক এটাত জাৰি আছে ককাই হ'ব ককা হ'ব পিছে ককা আপুনি যে বাল্য বিবাহ কৰালে মামায়ে বোলে আপোনাক বোলে ধৰিলে আপুনিনো কি ক'ব অ' ককা এই মামাহঁতে দেশ চম্ভালিব নোৱাৰাৰ কাৰণে গানে উলিয়াই দিলে গানটো চাওক আকৌ অকণমান তেতিয়াহে ভাল লাগিব জনতারে কংগ্রেস সরকার দিয়াছে বেকার আমার মত জনতারে পিছে ককা আপুনি যে আমাৰ এই মামাৰ কথা হিমন্ত মামাৰ কথা যে আপুনি যে বেয়াকে কয় আপোনাক আমাৰ হিমন্ত মামাই বোলে PM বনাই দিম বুলি কৈছে বালৰ কেলা হেমন্ত খবৰদাৰ মোৰ মুখখন বৰ বেয়া অ হ'ব বেয়া পাইছ নেকি পিছে ককা আপোনাৰ লগত আমাৰ প্ৰাইম মিনিষ্টাৰ ককাই মানে PM ককাই পাতিব হেনো সখা PMে কৈছে আপোনালোক দুইটাই হেনো মাছ টপা খবৰদাৰ মোৰ মুখখন বৰ বেয়া এই ভাণ্ডকি ইয়াৰ নিচিনা ভাণ্ডকি নাই হ'ব ককা মানে হেৰি মানে ককা মোক এই ছোৱালীজনীয়ে নহয় মোক মানে সাঁথৰ এটা সুধি আছিল তো সাঁথৰটো মানে মই অকণমান টান পাইছোঁ তো আপুনিয়ে পাৰে যদি কৈ দিয়কচোন সোধা ভণ্টি সোধা এই ককাক সোধা আমাৰ ককা আছে নহয় ককাকে সুধি লোৱা ককা এনেকুৱা কি বস্তু আছে যিটো বস্তু ছোৱালীয়ে ল'ৰাবিলাকক শিকিবলৈ নিদিয়ে পিছে নেক্সট এনেকুৱা কি বস্তু আছে যিটো বস্তু এবাৰ কৰিলে আকৌ পুনৰ কৰিব মন যায় আপুনি যোৱাই নাই ইয়াৰ আমি ডেকা গাভৰু কিবা এটা পাতিছোঁ আৰু আপুনি মানে চব শেষ কৰি পেলাইছেগৈ আজিলৈকে গাৰ্লফ্ৰেণ্ড এজনী পতাব পৰা নাই যেনে তেনে এজনী পাইছিলোঁ তাকো আপুনি হ'ব দিয়ক হ'ব আপোনাকো বিদায় দিছোঁ আৰু ময়ো বিদায় ল'লোঁ বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰি থৈ যাবা আৰু চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাবা তেন্তে আজিলৈ বাই টাটা এই মানে ককাটোৱে